বস্তু লগাই দিছো এনে অকমান হে গাইজ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং আমি এতিয়া পটাপট চাহ নাস্তা কৰি যাবলৈ লৈছোঁ ৰেডি এফালে হ'লে ফুৰিবলৈ দেখাইছোঁ আপোনালোকক আৰু এতিয়া আমি যাব লৈছোঁ ফুৰিবলৈ ওচৰতে হয় মোৰ মানে বাহঁতৰ ওচৰতে হয় জনস্কাই তাত যাম আৰু তাৰ পাছতে দেৰিকৈ ঘৰত যাম যিহেতু গাড়ী লৈ যাম সেইটো কাৰণে তাই অলপমান ৰখিব ক'লে দেৰিকৈ ঘৰ যোৱা হ'ব এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব মনটো কৰবাত এখন ৰখা মানে মই হেৰি এটা লৈ এই ORS তেল এটা হয় না সেইটো একো খোৱা নাই ৰান্ধিব পৰা মানে এইটো পাম মিঠাই খানা কিন্তু পাম জানো বাবা এইটো বিশ্বকাপটো হৈছে কেলে যে গ'লো ইমান খোজ কাঢ়িছো আৰু ক'ত গলিয়ে টেম্পু অকণমান এৰি থৈ গ'ল আৰু ইমান এগাল পইচাও ল'লে পুৰা চকু লাগি আহিছে অমনা মেয়েতো এল লাগিছে ক শুনো মহ কিনিছা আকৌ এটাতো কিমান দাম মহটো পাতি মহৰ গাখীৰ কিনিলে ইমান ভাল লাগে পালিহি যোৱা আকৌ ৰখি আছে যে মাৰি যাব লাগে বহা তালে মাৰিছোঁ ব'ল আকৌ যোৱা হা কি কৰিম ফটো মাৰিম যাম আৰু যা
বাপৰে বাপ এতিয়া আমি খাবলৈ আহিলোঁ বহুত ফটো চটো মৰা হৈ গ'ল ভাবিলোঁ এতিয়া কিবা অলপ খাই লওঁ বুলি আৰু খানা অৰ্ডাৰ কৰা হৈ গ'ল এতিয়া আমি ৱেইট কৰি আছোঁ খানা অহালৈকে বহিব নিদিয়ে সিফালে যোৱা মই কিনাৰত যাম ক'ত যাবা বহি যাবা এনেকৈ বহি যাবা ৰয় মস্তিকা বাইদেৱে চাৰ্ভ কৰিছে দেই টিচু দে মোক একদম অলপ দে এই ৰ টিচু দি মোহাৰি লওঁ এই আৰু সঁচাকৈ ইয়াত আহি বহুত ভাল লাগিলে এনেকুৱা লাগিছে যে বাহিৰৰ ক'ৰবাত গৈছোঁ সঁচাকৈ জেগাডোখৰ বহুত ভাল লগা আপোনালোকেও কেতিয়াবা আহিব পাৰিব খোৱা মেলা হৈ গ'ল দে অকণমান হৈ যাব কি চিনেমা দি আছে ন চাব পাৰিলোঁ হয় কেনেকুৱা লাগিলে কোৱা ইয়াত আহি কেনেকুৱা লাগিলে কেলে মোকতো ভাল লাগিল তারপর সিগারেট কথা মই নানকচ কিবা জিভাখন লৈ তাত কিনা গ'ল নেকি কিবা ক'বা নি নাই একো নকওঁ এতিয়া চিধা ঘৰ যাম কেনেকুৱা লাগিলে ফুৰিলোঁ বহুত ভাল লাগিলে জনস্কায়াত বহুত ভাল লাগিলে জনস্কায়া হয় জনস্কায়া এইটো কি বুলি কয় ন হৈ গ'ল যোৱা হৈ গ'ল কলা দৰ্শন জয়সাগৰ ন জয়সাগৰ আৰু আমি এতিয়া বাহিৰে চিধা গৈ আছোঁ তলাতল ঘৰ যিহেতু এইফালে অহা নহয় সেইকাৰণে ভাবিলোঁ অলপ সোমাই যাওঁ বুলি
আৰু টাইম পালে ৰংঘৰটো সোমাম, চাই লওঁ যদি টাইম হয় তাতো অলপ সোমাই যাম। মই যে আহিছিলোঁ সৰুমাই পেহী যাওঁলে শুই দি আৰু মই মিলিবা এয়া যে আমি কেনেকুৱা ফটো মাৰিছোঁ দেখিছা নাই এছেলাৰত মই যে শুনিছা নাই মিলি মই সৰুমাই যে মিলি মই সৰুমাই পেহী চুমকুত মাৰিছোঁ মনত আছে জলদাৰ লগত পৰিব কোনোবাই মাজত সোমাই লওঁ তাইক ফুলবোৰ দেখুৱা যাওঁ এইবোৰ মই আমাৰ ফটো দেখিছিলোঁ দেই সৰুমাই পেহী ফেচবুকত ন আৰে তেতিয়া জীয়াউলাই আমাক লৈছে তোৰ মাহী আৰু মোক সুধিবিচোন তই মাহী তেতিয়া তই বিয়া হৈছিল পাগলী গৈ আছোঁ বুলি কৈ যাম
এইবিলাক এইবিলাক মই এইবিলাকৰ ঘূৰি আহিছোঁ পলাইছিলে
নাই ৰাস্তা আকৌ আগত যোৱা তলৰ পৰা আগত যাব নোৱাৰি নহয় তলৰ সেইখিনিৰ পৰা আগততো যাব নোৱাৰি ন এই মানুহবোৰে লিখিব হেনো ইতিহাসৰ চাউণ্ডটো চিৰি মেলি এই ভিতৰত যে তুমি দেখিছা ফটো মাৰা যে আছিলে এছেল আৰু আগতে আমি আহোঁতে কৈছিলে বহুত ফটো মাৰিছিলোঁ মিলিহঁতি মই মিলিয়ে যে মোৰ এনেকৈ কৰিছে মনত আছে নাই তোমাৰ যদি এনেকৈ খাওঁ পইচা দিব লাগিব ক'ত আনকমন জেগা নাই নেকি সোমালে গৈ ঘূৰি নহয় সোমোৱাই দিছোঁ মনটো ইয়াত Tapi upon di lagi. আজি যে আমাৰ মায়ো Iya, lupa Pak. জীৱনত দেখি পাইছিলে নাই মায়ো ৰজাৰ শুনিছিলে এইবোৰত চাই লওক ৰজা এইবোৰ ৰজাৰ ঘৰ শুনিছিল নাই কাহিনী ৰজাৰ আৰু ৰাণী থাকে ৰজাৰ ৰাণী থাকে সেইটো কথা নাছিলি Lahir, mau ke sekolah? এইবিলাক এইবিলাক মই এইবিলাক ঘূৰি আহিছোঁ
আছিলে আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আকৌ গৈ এটা জেগাত সোমাব লাগিব আমাৰ বাহঁতৰ পেহীঘৰ হয় যিহেতু আমাক লৈ আহিবলৈ সিহঁতক কৈছিলে সেইটো কাৰণে অলপ সোমাই যাওঁ নহ'লে বেয়া পাব আৰু এতিয়া আমি তাতে আছোঁহি জনি জনি কৈ দিয়া জনি জনি কৈ দিয়াচোন কাঁচা বাদাম কৈ দিয়া এইটো কি নাচ আকৌ আৰু এতিয়া আমাক চাহ খাবলৈ দিছে মোৰ গাটো যিহেতু বেয়া কৰিলে সেইটো কাৰণে মই একো নাখালোঁ হাজবেণ্ডহঁতেই খালে চবেই আৰু ইয়াত বহুত ভাল লাগিলে আহি অকণমান সময়ৰ কাৰণে আহিলোঁ যদিও বহুত ভাল লাগিলে
আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। মোৰ যিহেতু গাটো বেয়া কৰিলে সেইটো কাৰণে মই আগফালে বহিলোঁ আৰু হাজবেণ্ডহঁতক ক'লোঁ পাছফালে বহিবলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ যদি ভিডিঅ' কোনোবাই নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিলে। আহোঁ তেন্তে